নমস্কাৰ গাইজ ৰাজবীৰ অন্নবসনত মই এটা সৰু ভিডিঅ' ৰেকৰ্ডিং কৰা হৈছিলে। এই ভিডিঅ'টো দেখা হৈছে ৰাজবীৰৰ আত্মা যেতিয়া পৰিপূৰ্ণ হয় তেতিয়া মোমায়েকৰ হতুৱাই ভাত মুখত দিয়া এটা পৰম্পৰাগত এটা নিয়ম আছে আৰু সেই নিয়ম অনুসৰি জ্যোতিষীৰ দিন ধাৰ্য কৰা অনুসৰি ঠিক সেই দিনতে ৰাজবীৰৰ অন্নবসন দিনটো ধাৰ্য কৰা হৈছিল আৰু সেই অন্নবসনত মোমায়েকৰ হতুৱাইৰে মুখত ভাত দিয়া হৈছিলে আৰু তাত দিয়া আছে ভাত আছে, মাছ, মাংস, দাইল, পিঠা, এনেকৈ আপোনাৰ যিমানখিনি ব্যৱস্থা কৰিব পাৰি খোৱাৰ কাৰণে যিমানখিনি প্ৰয়োজনীয় খাদ্য সেইখিনি গোটেইখিনি ৰখা হৈছে আগত ধৰ্মচাকিৰ সন্মুখত ৰাখি পেলাই আয়তীসকলৰ জৰিয়তে ৰাজবীৰৰ অন্নবসনতো আয়োজন কৰা হৈছে। এই অন্নবসনত মোমায়েকক ভাত মুখত দিয়া দেখুওৱা হৈছে, খোৱা দেখুওৱা হৈছে। আৰু যদি মোৰ ইউটিউব চেনেলটোত আপুনি ফাৰ্ষ্ট টাইম আহিছে, মোৰ ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব, লগতে আগলৈ আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু অল বেলকনিজ কৰি থ'বলৈ নাপাহৰে। খাদ্য সামগ্ৰীৰ নিয়মৰে আয়োজিত কৰা হৈছে। যিবোৰ খাদ্য প্ৰয়োজনীয় আমি যিবোৰ ডাঙৰ মানুহে খোৱা হয় ঠিক তেনেকৈ খাদ্যবিলাক ৰখা হৈছে আগত আৰু মোমায়েকৰ দ্বাৰাই খোৱা হৈ গ'ল। তাৰপিছতে আপোনাৰ নিয়ম অনুসৰি আগত ৰখা হৈছে এখন ডলাত কিতাপ ৰখা হৈছে, লগতে মাটি ৰখা হৈছে, পইচা ৰখা হৈছে, শণ ৰখা হৈছে, কলম ৰখা হৈছে, বল ৰখা হৈছে, লগতে আপোনাৰ আইনাফণি ৰখা হৈছে। এনেকৈ ল'ৰাটোক আগত দি পেলাই লাৰিবলৈ দিয়া হৈছে। পোনপ্ৰথমে কোনবিধ তেওঁ বস্ত্ৰ গ্ৰহণ কৰিছে সেইটো লক্ষ্য কৰা হয়। পোনপ্ৰথমে ৰাজবীৰে ধৰিছে পইচা, ধৰিছে টকা, প্ৰথমে টকা ধৰিছে আৰু তাৰপিছতে বাকীবোৰ সামগ্ৰী লাৰিছে, কিতাপ লাৰিছে, এনেকৈ আপোনাৰ কলম, এনেকৈ আপোনাৰ মাটি, শণ গোটেইবোৰেই ল'ৰাটোৱে ধৰিছে। তো এনেকৈ আপোনাৰ নিয়মখিনি কৰা হ'ল। এনেকৈ আপোনাৰ মোমায়েকৰ হতুৱাই ভাত মুখত দি তাৰপিছত এনেকৈ আপোনাৰ ল'ৰাটোক আগত গোটেইবিলাক সামগ্ৰী ৰাখি পেলাই লাৰিবলৈ দিয়া হৈছিলে, চুবলৈ দিয়া হৈছিলে। তো তাৰপিছতে কিতাপখন লাৰিলে আৰু তাৰপিছত আপোনাৰ কলম ধৰিছে, কিতাপৰ পিছত কলম ধৰিছে। হয়, এনেকৈ এপদ এপদ বস্তু বাবাটোৱে চুইছে আৰু বিশেষ একো নাজানো। নিয়ম অনুসৰি এইখিনি আগত ৰাখি বাবাটোক লাৰিব দিয়া হৈছিলে বা চুবলৈ দিয়া হৈছিলে আৰু আয়তীসকলৰ জৰিয়তে আয়তীসকল এটা নাম ধৰা হৈছিলে অন্নবসনৰ নামত বাবাটোৰ ভাত মুখত দিয়াৰ অৰ্থে। আৰু তেওঁসকলে চাৰিওহাইদে থিয় হৈ ৰাজবীৰৰ কাৰ্যসূচীবোৰ গ্ৰহণ কৰি আছে। তেওঁলোকে আমোদ লৈ আছে। তেওঁলোকেও কিছু কিছু বাক্য বচন কৰিছে, বহুতেই কিছু কিছু কথা পাতিছে, কৈছে। ঠিক তেনেকৈ আগবঢ়াই নিছোঁ কাৰ্যসূচীবোৰ। সকলোৰে আশীৰ্বাদ কৰিব, সকলোৱে যেন আশীৰ্বাদ কৰে ৰাজবীৰে যেন আগন্তুক আহিবলগা দিনবোৰত যেন সুকলমে পাৰ কৰিব পাৰে, যাতে কোনো বাধা বাখিনি আহি নপৰে। ৰাজবীৰ যেন খুব এটা উচ্চ শিক্ষিত
বা বুদ্ধিমান ব্যক্তি হয়, ধনীমান ব্যক্তি হয়, তাৰে কামনা কৰক সকলো ৰাইজেই। যিসকল সদায় ভিডিঅ' ভিউৱাৰে চাই আছে, আশীৰ্বাদ কৰক। হয়তো ভুলো হৈ যাব পাৰে কিছু কথা কোৱাত, যে আপোনালোকে যেন মোৰ ভুলবোৰ শুধৰাই দিয়ে, মোৰ কমেণ্টত গৈ পেলাই যে এটা কমেণ্ট কৰে, যদি কিবা ইয়াতে আখুৱা ৰৈ গৈছে আপোনালোকে যে শুধৰাই দিয়ে, মই আগন্তুক ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত মই যথেষ্ট অনুপ্ৰেৰণা পাম। আপোনালোকৰ দিহা পৰামৰ্শৰে মই আগবাঢ়ি যাব পাৰিম। আৰু আপোনালোকৰ এটা কমেণ্টেই মোৰ ভিডিঅ'টোত বনোৱাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাব। আপোনাৰ লাইক এটাই মোক ভিডিঅ'টো আকৌ নতুন ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা জনাব। যেন আপোনালোকে যেন মোৰ ভিডিঅ'টো চাই থাকে আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ যেন নাপাহৰে, আৰু ছাবস্ক্ৰাইব প্লিজ যেন কৰি দিয়ে। আপোনালোকৰ এই ভিডিঅ'ৰ মাধ্যমত মই সৰু এটা ভিডিঅ' মই নিয়ম এটা আগবঢ়াই দিছোঁ। চাই থাকক মোৰ ইউটিউব চেনেল। এই আইটিসকলেই সুন্দৰভাৱে আগবঢ়াই আছে। আচলকে লাগি যা বুঝতে পিনে লই যা ছবি যায় কিনি এই বেশি ভাষা করবো না